Thank you. So মোৰ নামটো শুনিছে আপোনালোকে? দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন হয়তো নাই, তথাপিতো মই জনাইছোঁ মোৰ নাম অমল চন্দ্ৰ ডেকা। একেবাৰে সৰু গাঁও এখনৰ পৰা আহিছিলোঁ। সঁচাকৈ বহুত সৰু আছিলে গাঁওখন। এটা সৰু জুপুৰি ঘৰৰ পৰা আহিছিলোঁ আৰু সেই জুপুৰি ঘৰটোত 7জন মানুহ আছিলোঁ আমি। সেই 7জন মানুহৰ ভিতৰত এজন ময়ে আছিলোঁ, যাক হয়তো বেলেগৰ ঘৰত ৰখা হৈছিলে। দেউতাই হয়তো পঢ়োৱাৰ খৰচা, হয়তো পিন্ধা উৰাৰ খৰচাটো দিব পৰা নাছিলে, যাৰ কাৰণে মোক আনৰ ঘৰত ৰখা হৈছিলে। কিন্তু মই নিজকে লাকি অনুভৱ কৰোঁ এইকাৰণে, সঁচাকৈ মোৰ মৰমৰ সেই ফেমিলিটোৰ মোৰ ভাই ককাইকেইজনে মোক যথেষ্ট হেল্প কৰিছিলে, ছাপোৰ্ট কৰিছিলে আৰু সেই ঘৰৰ পৰা মোক লৈ আহি মোক পঢ়ুৱাইছিলে। আৰু তেখেতসকল মোৰ ওচৰতে আছে, মোৰ মাজতে আছে। চ' তেখেতসকলক মই মঞ্চলৈকে আহিবলৈ আহ্বান জনাইছোঁ। মোৰ মা আছে, মৰমৰ মা। আনলাকি মোৰ দেউতা 2006 চনত এই পৃথিৱীৰ পৰা গুচি গৈছিলে। ত' মোৰ মা যিহেতু মোৰ লগত আছে, মোৰ দাদা কেইজন যিহেতু মোৰ লগত আছে, চ' তেখেতসকলক মই ষ্টেজলৈকে ৱেলকাম। প্লিজ ৱেলকাম মাই মাদাৰ এণ্ড ব্ৰাদাৰ। প্লিজ। This is my elder brother, Mr. Hiren Deka. He is Mr. Roman Deka. My mother and my elder brother, my sister-in-law, my wife. এইটো ফেমিলি সঁচাই। মোৰ উদ্দেশ্য এইটো নহয় আপোনালোকক বন্ধুৱা, কিন্তু ক'ব নোৱাৰা মোৰ চকুৰ পানী ওলাই যায়। যিটো পৰিৱেশ মোৰ আছিলে, সঁচাই সাংঘাতিক ধৰণৰ এটা পৰিৱেশ আছিলে। সেইকাৰণে মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে শুই নপৰিব আপোনালোকে। এইটোৱে সময় জাগি উঠাৰ সময়। এই সময়টোত যদি আমি উঠিব পৰা নাই, আমি কেতিয়াও উঠিব নোৱাৰিম। পৃথিৱীখনত আহিছোঁ খালী হাতেৰে, গুচি যাম খালী হাতেৰে, একো লৈ যাব নোৱাৰোঁ। কিন্তু আমি এটা বস্তু থৈ যাব পাৰোঁ ইয়াতে, সেইটো হৈছে এটা সুখ্যাতি, এটা সন্মান। আমি জীয়াই থাকোঁতে যদি আমাৰ ষ্টেচু এটা বনাবলগীয়া হয়, তেতিয়াহ'লে আমি ছাকচেছফুল কাম কিছুমান কৰিব লাগে। চ' সেই ছাকচেছফুল কাম কৰাৰ কাৰণে এটা ডাঙৰ সপোন লাগে। মোৰ সেই সপোনটো আছিলে, আৰু সেই সপোনটো মোক জগাই তুলিছিলে মোৰ দুজন দাদাই, মিষ্টাৰ হিৰেণ ডেকা আৰু মিষ্টাৰ ফণীধৰ ডেকাই। চ' আপোনালোকক বহুত কথা নকওঁ, কেৱল এটা কথাই কৈছোঁ যে TNC এনেকুৱা এটা প্লেটফৰ্ম, যিটো জুপুৰি ঘৰ আছিলে মোৰ, ওপৰ ফালে চালে তৰাবল দেখি, খাবলৈ এমুঠি ভাত নাছিলে যিটো ফেমিলিত, আৰু সেই ফেমিলিটোৰ পৰা আমাক উদ্ধাৰ কৰি আনিছে একমাত্ৰ টিয়ান্স, আৰু সেই টিয়ান্সৰ জন্ম যিয়ে দিছিলে, তেখেতে যদি এই টিয়ান্সৰ সুন্দৰ প্লেটফৰ্মটো আমাক নিদিলেহেঁতেন, তেতিয়াহ'লে আজি হয়তো আমি সেই বাটৰ ভিকু হৈয়ে থাকিলোহেঁতেন। চ' থেংক ইউ মিষ্টাৰ লি জিনিয়ন। তেখেতৰ কাৰণে এটা জোৰদাৰ হাত যাব এতিয়া। চ' আৰু বহুত বেছি নকওঁ। You have that much capacity also. आप लोगों का पास वो हुनर है, वो ताकत है, आप लोग दिखा सकते हैं। ये स्टेज आप लोगों के लिए रेडी है, करके दिखाइए आप लोग। वो हुनर डेफिनेटली है आप लोगों का पास, सिर्फ करना है। हाँ, मैं करूंगा, मैं करके दिखाऊंगा। वो कॉन्फिडेंस लेके आइए आप लोगों का बीच।
तो डेफिनेटली आप लोग कर पाएंगे. So, thank you, thank you, thank you all my family members, and thank you all of you.